যদি কোনোবাই তোমাক ভাল নাপায়, যদি সি তোমাৰ জীৱনৰ পৰা আঁতৰি যাব বিচাৰিছে, তেনেহ'লে জোৰ কৰি ধৰি ৰাখিব চেষ্টা নকৰিব। কাৰণ তুমি হাজাৰ চেষ্টা নকৰা কিয়, যাব বিচৰাজনে যাবই। কোনো কাকো পাহৰি নাযায়। প্ৰয়োজন শেষ হোৱাৰ লগে লগে যোগাযোগো শেষ হৈ যায়। কাৰো অন্তৰত আঘাত নিদিবা, নহ'লে কেতিয়াও সুখী হ'ব নোৱাৰিবা। যদি কাৰোবাক সঁচাই ভাল নোপোৱা, তেনেহ'লে কেতিয়াও অভিনয় নকৰিবা। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়। অপৰাধ তেতিয়া হয় যেতিয়া হাজাৰ সপোন দেখুৱাই মাজ বাটতে হাত এৰি দিয়াটো। যি নিজৰ দুখ কষ্ট বুজি পায়, সি কেতিয়াও আনক দুখ কষ্ট দিব নোৱাৰে। কাৰোবাক কথা দিয়া আগতে বাৰে বাৰে ভাবি চাব যে কথাটো ৰাখিব পাৰিম নে নোৱাৰিম। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈও বেছি কান্দিবা। এদিন তোমাৰ এনেকুৱা এটা সময় আহিব যিদিনা মোলৈ নহয়, মই দিয়া মৰমবোৰলৈ বহুত মনত পৰিব। সেইদিনা মোক বহুত মিছ কৰিবা আৰু বিচাৰিলেও কাষত নাপাবা। জীৱনত অকলে চলিবলৈ শিকক, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে আপোনাৰ কাষত কোনেও নাথাকে। পৃথিৱীৰ সকলো বস্তু পাহৰিব পৰা যায়, কিন্তু যাক সঁচা অন্তৰে ভাল পোৱা যায়, তাক কেতিয়াও পাহৰিব পৰা নাযায়।